বন্ধু বান্ধৱীসকল মই বৰষা আপোনালোক সকলোকে বৰ্ষা পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই বনাবলৈ ওলাইছো পানী পিঠা আৰু পানী পিঠাটো সকলোৱে খায়ে আৰু আমাৰ অসমীয়া মানুহৰটো খুবেই প্ৰিয় আৰু এতিয়া মই কেনেকৈনো পানী পিঠা বনাওঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছো আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া সকলো নটিফিকেশন আপোনালোকে সোনকালে পায় আৰু আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব যদি ৰেচিপিটো মোৰ ভাল পায় তেন্তে আহকচোন আমি কেনেকৈ বনাম চাওঁ মই পানী পিঠা বনাবৰ কাৰণে এয়া চাউল কেইটামান তিয়াই থৈছিলোঁ কালি ৰাতিয়ে আপোনালোকে যিকোনো চাউলে ব্যৱহাৰ কৰিব পাৰিব মই ভাত খোৱা চাউলেই লৈছোঁ আৰু এইখিনি মই এতিয়া মিক্সি জাৰ এটাত পিচি ল'ম ভালকৈ মনত ৰাখিব আধা কোণাকৈ নহ'ব ভালকৈ গুড়াকৈ খুন্দিব লাগিব মিহিকৈ এয়া মই এতিয়া খুন্দি ল'ম ইয়াত মই পানীও দিব লাগিব ইয়াত চাউলে পানীয়ে মই একেলগে খুন্দিম এয়া চাওকচোন চাওক মোৰ খুন্দি হৈ গ'ল এয়া মিহিকৈ খুন্দিব লাগিব বাকী থকা চাউলখিনিও মই এনেকৈ খুন্দি ল'ম এই আমাৰ এইখিনি খুন্দি হৈ গ'ল মিহিকৈ খুন্দিব লাগিব ধুনীয়া হৈছে মই পানীয়ে চানীয়ে খুন্দিছোঁ পানীয়ে চানীয়ে দিলেও একো হেৰি নাই এয়া মই চাউলৰ গুড়াখিনিত 2 চামুচ মিঠাতেল দি লৈছোঁ আমি যিহেতু টাৱাত বহাওঁতে মিঠাতেল নিদিওঁ সেইকাৰণে মই ইয়াতে দি লৈছোঁ আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এতিয়া আমি এইখিনি ভালকৈ মিলাই ল'ম নহ'লে নিমিলালে নিমখো এঠাইত হৈ থাকিব আৰু খাবলৈও ভাল নহ'ব চোকা হ'ব সেইকাৰণে মই ভালকৈ মিলাই ল'ম এতিয়া মই পিঠাখিনি এটা এটাকৈ বনাই ল'ম এয়া প্ৰথম পিঠাটো মই দিছোঁ টাৱাত মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই এয়া চাওক পিঠাটো মই ধুনীয়াকৈ মেলি দিছোঁ এয়া দেখিছেনে মোৰ প্ৰথম পিঠাটো হৈ উঠিছে আৰু পিঠাটো এতিয়া মই উল্টাই দিম মোৰ পিঠাটো অকণ ভাঙিছে যিহেতু মই কেমেৰা এখন এটা ধৰি আছোঁ সেইটো ইগন'ৰ কৰিব আৰু বাকী থকা পিঠাকেইখনো মই বনাই ল'ম সেয়া চাওকচোন আৰু ইয়াত মই এখন ঢাকনি মাৰি দিছোঁ আৰু ঢাকনিখন দিবই লাগে পিঠাটো এতিয়া আমাৰ সোনকালে সিজে আৰু ইফালেও মই বহাই দিছোঁ ৰঙালাও আৰু চয়াবিন কঁঠালগুটি এখন চব্জি আৰু পানী পিঠাৰ লগত খুবেই ভাল লাগে খাই আৰু চাওকচোন পিঠাটো ইটো নেক্সট পিঠাটো হৈ উঠিছে চাওক ধুনীয়াকৈ ৰাখাইছে আৰু মোৰ পিঠাখিনি বনোৱা হৈ গ'লে চাওকচোন কি ধুনীয়া হৈছে পিঠাখিনি নহয়নে বাৰু আপোনালোকে বাৰু ট্ৰাই কৰিব খুবেই ভাল লাগে খাই পানী পিঠা আৰু ধোচা বুলিও কয় ইয়াক আমি পানী পিঠা বুলিয়ে কওঁ এয়া মোৰ ইফালে ৰঙালাও চব্জিও ৰেডি হৈ গ'ল আৰু এতিয়া মই খাম আপোনালোকে মোৰ ৰেচিপিটো চাই নিশ্চয় ভাল পাইছে যদিহে ভাল পাইছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ চাব তেন্তে আজিলৈ বাই বাই